অর্থাৎ বিহার আমাদের ইতিহাস বিজ্ঞানী দাও তাহলে হলে এই মহিলার নাম Hello guys, welcome back to my YouTube channel. আৰু আজি এটা বেলেগ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু আপোনালোকে থাম্বনেইলটো চাই গম পাইছে আৰু বৰ্তমান মই আছোঁ মোৰ মাৰ ঘৰ আৰু আজি আমাৰ গাঁৱত আছে দিহা নামৰ প্ৰতিযোগিতা আৰু দেৰি হ'ল এতিয়া 11টা বাজিলেই প্ৰায় তো মোৰ ৰেডি হওঁতে দেৰি হ'ল কাৰণ মই ভণ্টিক মাক ৰেডি কৰি দিলোঁ খুৰা ছোৱালীক ৰেডি কৰি দিলোঁ তো অকণমান দেৰি হ'ল তেন্তে এতিয়া যাওঁ আৰু বতৰো খুব বেয়া কৰি আছে এবাৰ বৰষুণ দিয়ে আকৌ এৰে তো যাওঁ আৰু তেন্তে আপোনালোকক তাত লগ পাই আছোঁ তাত গৈ লগ পাই আছোঁ চাই থাকিব আপোনালোকে ভিডিঅ'টো আহি পালোঁ আৰু এই অনুষ্ঠানটি গাঁৱৰ নামঘৰতে পতা হৈছে আৰু এইফালে বিচাৰকসকলে অকণমান কিবা মানে নিয়মৰ হৈ কৈ আছে আৰু যিহেতু দিহানাম প্ৰতিযোগিতা আৰু এইফালে বা আছে ভণ্টি আছে আৰু ভিডিঅ'টো চাই থাকিব আৰু আপোনালোকে আমার এই প্রতিযোগিতা मेरे को जानता नहीं দিহানাম গায় অর্থাৎ দিহানামৰ ইতিহাস যদি আমি চাওঁ তেনেহ'লে ই মহিলাৰ নহয় এতিয়া আমি চাহ খাবলৈ আহিছোঁ আৰু এইফালে চাহৰ ব্যৱস্থা কৰা হৈছে এইফালে নামৰ দলসমূহক চাহ দিয়া হৈছে আৰু আমি খাইলোঁ আৰু চাহ লৈ দিলোঁ লগত পিঠা লাড়ু বুন্দিয়া ভুজিয়া খাইলোঁ আৰু ভণ্টিহঁত পুৰা ফটো উঠাত ব্যস্ত তেখেতক আমি এখন ফুলাম গামোচাৰে শুভেচ্ছা জ্ঞাপন কৰিছোঁ এতিয়া আহিছোঁ সম্বৰ্ধনা জনাব গাঁৱত চুব বুলি মাতো মই তাইৰ নামটো পাহৰিছোঁ কৃষ্ণা ডেকা সম্বৰ্ধনা গ্ৰহণ কৰিব জিতেন ডেকা গাঁৱৰ পৰা শিক্ষক অৱসৰপ্ৰাপ্ত তেখেতৰ পৰিচয়টো দিবৰ কাৰণে আমি অনুৰোধ এইফালে খানা ৰেডি হৈ গ'ল আৰু এইফালে খানা দিয়া হৈছে এইফালে ভাত খাই আছে এইফালে আমি অকণমান পিছত খাম এতিয়া যাওঁ আকৌ বিচাৰি আহিছোঁ আৰু এইফালে দেউতাও কামত লাগি আছে আৰু আমি আহি গ'লোঁ ভাত খাব আৰু এতিয়া ভাত খাইলোঁ আৰু ভোক লাগিছে দালি চব্জি বিলাহী টক আৰু আলু ভাজি আছে এইফালে আচাৰ আছে
সেইকাৰণে এইবোৰ চাকিবোৰ ঠিক কৰি লৈছোঁ। দ্বিতীয় শ্ৰেষ্ঠ নামতি দলৰ সন্মান যুটীয়াভাৱে লাভ কৰিছে ক্ৰমে শংকৰদেৱ সংঘ ৰৌতা প্ৰাথমিক শাখা আৰু প্ৰাৰ্থনা নামতি দল চিপাঝাৰ। দ্বিতীয় শ্ৰেষ্ঠ নামতি দল হিচাপে স্বীকৃতি পাইছে যুটীয়াভাৱে শংকৰদেৱ সংঘ ৰৌতা প্ৰাথমিক শাখা আৰু প্ৰাৰ্থনা নামতি দল চিপাঝাৰ। আজিৰ এই দিহানাম প্ৰতিযোগিতাত প্ৰথম শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিছে সমন্বয় আঞ্চলিক মহিলা সমিতি দল মঙলদৈ। প্ৰথম শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিছে সমন্বয় আঞ্চলিক মহিলা নামতি দল মঙলদৈ। ব্যক্তিগত শাখাত প্ৰথম নামতিৰ সন্মান যুটীয়াভাৱে লাভ কৰিছে ক্ৰমে সংগীতা বৰুৱা সমন্বয় আঞ্চলিক মহিলা সমাজ নামতি দল মঙলদৈ। প্ৰথম শ্ৰেষ্ঠ নামতি যুটীয়াভাৱে লাভ কৰিছে। আজিৰ অনুষ্ঠানটি চাই কেনেকুৱা বোলে আপোনালোকে জনাব আৰু লগতে মোৰ ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু পুনৰ এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ অতি শীঘ্ৰে আহি আছোঁ। তেন্তে আজিলৈ বাই বাই।